পুনৰ বিতৰ্কত অসম অনুসূচিত জাতি ছাত্ৰ সন্থা। এটা ভুৱা সংগঠনে কেতবোৰ কাৰ্যকলাপেৰে ছাত্ৰ সন্থাৰ ভাৱমূৰ্তি ম্লান কৰাৰ অভিযোগ উত্থাপিত হৈছে। আজি দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলযোগে এই অভিযোগ উত্থাপন কৰে অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দেৱকুমাৰ দাসে। অভিযোগ অনুসৰি সংগঠনৰ নামত ধন দাবী কৰি আহিছে উক্ত সংগঠনটোৰ স্বয়ম্ভূ সভাপতি সম্পাদক ক্ৰমে দীপাংকৰ দাস আৰু পৰশজ্যোতি দাসে। ছাত্ৰ সন্থাই 1962 চনৰ পৰা অনুসূচিত জাতি সমাজ জীৱনত সেৱা আগুৱাই আহিছে জাতীয় ছাত্ৰ সংগঠন হিচাপে, আৰু 2011 চনত চিপাঝাৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশনত সন্থাৰ আমি দায়িত্ব লাভ কৰিছোঁ। সেই সময়ৰ পৰা অনুসূচিত জাতিৰ স্বাৰ্থত আমি অনুসূচিত জাতিৰ বিভিন্ন ক্ষেত্ৰত আমি কাম কৰি আহিছোঁ। অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীক শৈক্ষিকীকৰণৰ কাৰণে কাম কৰি আহিছোঁ, আৰু আমি ছাত্ৰ ছাত্ৰীসকলক 2013 চনৰ পৰা 2011 চনলৈকে আমাৰ পূৰ্ব যি সমিতি আছিল তেওঁলোকে কৰিছে, আৰু 2013 চনৰ পৰা মই দেৱকুমাৰ দাসে সাধাৰণ সম্পাদক হিচাপে দায়িত্ব পালন কৰি আমি বিভিন্ন স্থানত গুৱাহাটীৰ বিভিন্ন স্থানত আমি অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰি ছাত্ৰ ছাত্ৰীক আমি উৎসাহিত কৰি আহিছোঁ। আৰু সদৌ অসম ছাত্ৰ সন্থাই সাংগঠনিক কাম কাজ চলাই থকা মুহূৰ্তত 2016 চনত গোলাঘাট জিলা সমিতি সেই সময়ৰ সভাপতি দীপাংকৰ দাস, সম্পাদক পৰমানন্দ দাসৰ নেতৃত্বত গোলাঘাট মালপানী টি ইণ্ডাষ্ট্ৰীত তেওঁলোকে ধন দাবী কৰি জেল হাজতলৈ গৈছিল। বহু আমাৰ ছাত্ৰ বন্ধুৱে তেওঁলোকৰ ভুল সিদ্ধান্ত, তেওঁলোকৰ উদ্দেশ্যপ্ৰণোদিত সিদ্ধান্ত, উদ্দেশ্যপ্ৰণোদিত কাৰুকাৰ্যৰ বাবে জেল হাজতি খাব লগা নিচিনা পৰিস্থিতিৰ সৃষ্টি হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত সদৌ অসম অনুসূচিত ছাত্ৰ সন্থাই গোলাঘাট জিলা সমিতিক আমি ভংগ কৰি দিছিলোঁ। সেই গোলাঘাট জিলা সমিতিৰ তথাকথিত একাংশ যুৱকে কিছুমান ভণ্ড যুৱকৰ লগত লৈ অসৎ মনোবৃত্তিৰে তেওঁলোকে নুমলীগড় ৰিফাইনেৰী, ONGC, অইল, IOCLৰ পৰা যাতে তেওঁলোকে কিবা সুবিধা গ্ৰহণ কৰে তেনেধৰণৰ মনোবৃত্তিৰ লগত ৰাখি তেওঁলোকে নিজকে সভাপতি সম্পাদক বুলি জাহিৰ কৰি তেওঁলোকে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ চিল মোহৰ আৰু তেওঁলোকে বেনাৰ ব্যৱহাৰ কৰিছে। গতিকে আমি তেওঁলোকক সকীয়াই দিছোঁ যাতে তেওঁলোকে এইবোৰ নকৰে। তাৰ উপৰি 2016 চনত গোলাঘাট বিধানসভা সমষ্টিত দীপাংকৰ দাসে সংসদীয় ৰাজনীতিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই অজন্তা নেওগৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই নিলজ্জভাৱে পৰাজিত কৰাৰ পিছত তেওঁ পুনৰ এটা জাতীয় সংগঠনৰ মূল কাণ্ডাৰী দায়িত্ব, সভাপতি দায়িত্ব আসন অলংকৃত কৰিব বিচৰা কাৰ্য অতি লজ্জাজনক। ইপিনে 7 আগষ্টত উক্ত ভুৱা সংগঠনে এক অনুষ্ঠানৰ আয়োজন কৰিছে বুলি উল্লেখ কৰি সম্পাদক দাসে উক্ত অনুষ্ঠান মন্ত্ৰী বিধায়কক বৰ্জন কৰাৰ বাবে অনুৰোধ জনায়। উক্ত অনুষ্ঠানত চৰকাৰী পক্ষৰ প্ৰতিনিধি উপস্থিত থাকিলেই ক'লা পতাকা প্ৰদৰ্শন কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। চৰকাৰী যন্ত্ৰটো সুচৰাব তেওঁলোকৰ SB ব্ৰাঞ্চ আছে, কোন বৈধ কোন অবৈধ কোনে কেতিয়াৰ পৰা কাম সকলো ডাটা তেওঁলোকৰ লগত আছে। জল প্ৰত্যেকৰে শিপাৰ সন্ধান আছে, প্ৰত্যেকৰ ওপৰত তেওঁলোকৰ বায়'ডাটা আছে। গতিকে সকলো জানি বুজি যদি তেওঁলোকে নিজৰ স্বাৰ্থত, ৰাজনৈতিক স্বাৰ্থত বা দলৰ স্বাৰ্থত, চৰকাৰৰ স্বাৰ্থত গৈ এটা জাতিক অপমান কৰে, তেতিয়াহ'লে আমি ক্ষান্ত নাথাকিম। আমি কিন্তু কলা পতাকা প্ৰদৰ্শন কৰোঁ। যি মন্ত্ৰীয়ে যায়, আমি অহা 7 আগষ্ট তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সন্মুখৰ প্ৰেক্ষাগৃহত আমি সেইদিনাখনি আমি পহৰা দি দিম। যদি কোনোবা মন্ত্ৰীবিলাক যায়, সৰ্বসাধাৰণ ৰাইজৰ পক্ষে আমাৰ একো সংঘাত নাই। আমি আহ্বান এটা খালি তেওঁলোকে অংশগ্ৰহণ কৰে, কিন্তু যদি মন্ত্ৰী বিধায়ক যায় বা চৰকাৰী বিষয়া যায়, তেতিয়াহ'লে আমি কলা পতাকা প্ৰদৰ্শন কৰিম। এয়া আমাৰ স্পষ্ট। ধন্যবাদ।